সাবস্ক্রাইব কৰক একুইট মাইন্ড চেনেলটোক আৰু বেল আইকনটো দবাবলৈ একেবাৰে নাপাহৰিব। মানুহ পৃথিৱীৰ বাকী জীৱবোৰৰ লগত সম্পূৰ্ণ বেলেগ আৰু বহুত এডভান্স হয় আৰু শৰীৰটো দেখিবলৈ বহুত সিম্পল হয়। এই কথাষাৰ সঁচানে? মই আজি এই ভিডিঅ'টোত মানুহৰ বিষয়ে এনে কিছুমান ফেক্ট কম যিবোৰ হয়তো আপুনি নাজানে। গতিকে আৰম্ভ কৰোঁ আজি মানুহৰ শৰীৰটোৰ বিষয়ে কিছুমান নজনা কথা। আমাৰ লিভাৰ দুটাত 30 কৰোৰ কেপিলাৰিজ অৰ্থাৎ 30 কোটি কক্ষিকা থাকে। যদি আপুনি এই কক্ষিকাবোৰক ইডালৰ লগত সিডাল সংযোগ কৰে তেতিয়া এই কক্ষিকাবোৰৰ দীৰ্ঘতা আমেৰিকাৰ ইপাৰ সিপাৰ হ'ব। আমাৰ মুখত যিবোৰ স্লাইভাৰ অৰ্থাৎ লালতি থাকে সেইবোৰ আমাৰ শৰীৰে ইমানেই উৎপন্ন কৰে আপুনি ভাবিব নোৱাৰে। এটা মানুহে গোটেই জীৱনকালত ওলোৱা লালতিৰ দ্বাৰা দুটা ডাঙৰ সুইমিং পুল ফুল হৈ যাব। যদি আমাৰ শৰীৰত কাটে তেন্তে সেই ঠাইৰ পৰা তেজ ওলায় অৰ্থাৎ আমাৰ শৰীৰৰ প্ৰতিটো অংগত ব্লাড সাপ্লাই হয়। কিন্তু আপুনি জানেনে আমাৰ চকু দুটাত ব্লাড সাপ্লাই নহয়, ইয়াত এনভাইৰনমেণ্টৰ পৰা অক্সিজেন সাপ্লাই হয়। আমাৰ জন্মৰ পাছত আমাৰ চকুৰ সাইজ আৰু নাবাঢ়ে, কিন্তু আপুনি জানেনে আমাৰ কাণ আমি মৰাৰ আগলৈকে বাঢ়ি থাকে। আপুনি জানেনে আমাৰ মুখৰ ভিতৰত বেক্টেৰিয়া থাকে আৰু এইবোৰৰ পৰিমাণ ইমানেই বেছি থাকে যে আপুনি ক'লেও বিশ্বাস নকৰিব। এই সময়ত পৃথিৱীত যিমান মানুহ আছে সিমান সংখ্যক বেক্টেৰিয়া আমাৰ মুখত আছে। কিন্তু ভয় কৰিব নালাগে, এইবোৰ গুড বেক্টেৰিয়া হয় যিবোৰে আপোনাক কোনো লোকচান নকৰে। ব্লাডে আমাৰ শৰীৰত অক্সিজেন ইঠাইৰ পৰা সিঠাইলৈ পৰিবহণ কৰে। এজন মানুহৰ তেজে 20,000 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে। আমি সদায় এনে কিছুমান কাম কৰোঁ যাক কৰাৰ বহুত আৱশ্যকীয়, যেনে উশাহ লোৱা, চকু টিপ মৰা। কিন্তু আপুনি জানেনে আমি গোটেই জীৱনকালত 5 বছৰ চকু টিপ মৰাতে পাৰ কৰোঁ। আমাৰ পেটত ইমানেই হাৰ্ড এচিড থাকে যিয়ে নেকি ষ্টীলৰ ব্লেডো গলাব পাৰে। আপোনালোকে সকলোৱে জানে আমাৰ শৰীৰটোৱে স্কিন চেল কৰে বুলি, অৰ্থাৎ পুৰণা স্কিন এৰা খাই নতুন স্কিন ওলায়। কিন্তু আপুনি জানেনে এজন মানুহে তেওঁৰ জীৱনকালত 18 কেজি ডেড স্কিন চেল দেহৰ পৰা উলিয়াই দিয়ে। যেতিয়া এটা শিশুৰ জন্ম হয় তেতিয়া সেই শিশুটোৰ দেখাৰ ক্ষমতা বেলেগ হয়। প্ৰথম অৱস্থাত সেই শিশুটোৱে ব্লেক এণ্ড হোৱাইটত দেখিবলৈ আৰম্ভ কৰে আৰু লাহে লাহে ডেভেলপ হৈ ই ৰঙীনলৈ পৰিৱৰ্তন হয়। আমাৰ মগজুটো আমাৰ শৰীৰৰ এটা কমপ্লেক্স পাৰ্ট হয়। আমাৰ মগজুটোৱে 1 ছেকেণ্ডত 1 লাখ কেমিকেল ৰিয়েকশ্যন সম্পূৰ্ণ কৰে। তাৰ মানে মোৰ এই ভিডিঅ'টো চাই শেষ হোৱালৈকে কৰোড়ৰ কেমিকেল ৰিয়েকশ্যন হৈ যাব। আপোনালোকে জানেনে যিয়ে সপোন বেছি দেখে তেওঁৰ IQ লেভেল বেছি হয়। বন্ধুসকল আজিলৈ ইমানেই আছিল। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে তেন্তে মোক কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। তেন্তে আজিলৈ বাই বাই, নমস্কাৰ, জয় আই অসম।